তো নমস্কাৰ বন্ধুসকল, মই ঋতুপৰ্ণে আপোনালোকক ভেৰাইটিছ আছাম নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। সো আজি আমি গৈছিলোঁ এবাৰ কামাখ্যা মন্দিৰ আৰু কামাখ্যা মন্দিৰৰ সম্পূৰ্ণ ব্লগটো আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। তো আপোনালোকে চাই থাকক, আশা কৰিলোঁ ব্লগটো শেষলৈকে চাব আৰু ব্লগটো চাই নিশ্চয় ভাল পাব। তো বলক আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো আহি আছিলোঁ কামাখ্যা আৰু পাই গ'লোঁ এখন চাৰ্ট, আৰু চাৰ্টখন আপোনালোকক দেখাওঁ এটা বস্তু কামাখ্যালৈ আৰু আছে কিমান দূৰ চাওক। মা কামাখ্যা টেম্পল 2.5 কিলোমিটাৰ, আৰু 2.5 কিলোমিটাৰ যোৱাৰ পিছতহে আমি কামাখ্যা যাম, আৰু সম্পূৰ্ণ খোজকাঢ়ি যাম। আমি গাড়ী চলি আছে যদিও আমি গাড়ীত নাযাওঁ, খোজকাঢ়ি যাম। খোজকাঢ়ি আপোনালোকক ব্লগটো দেখাম। কামাখ্যা আহি থাকোঁতে আমি দেখা পালোঁ এখন আশ্ৰম, আৰু আশ্ৰমখন এবাৰ আপোনালোকক দেখাই দিওঁ, চাই লওকচোন। এয়া হৈছে শ্ৰীমদ পূৰ্বানন্দ পৰম হংসই প্ৰতিষ্ঠা কৰা কালিপুৰ আশ্ৰম, আৰু কালিপুৰ আশ্ৰমলৈকে উঠি আহিলোঁ, আৰু ওপৰৰ বা অলপমান আছে যাবলৈ। কিমান দূৰ আছে এইটো গম পোৱা নাই। সেয়া চাওক, সি ফটো লোৱাত ব্যস্ত। আহিছে এবাৰ, অকলে আহিছোঁ আজি আমি গোটেইকেইটা, চাৰিটা ফ্ৰেণ্ড আহিছোঁ। চ' সমীৰ, কেঁচা লগা আকাৰ তেৰা? বহুত হি আচ্ছা লগা, উস্কোতো আচ্ছা লগা। অসমীয়া বুজি নাপায় বাৰু। আৰু এজন ফ্ৰেণ্ড আহিছে, কৃতি। কেনেকুৱা লাগিছে আহি? মজা মজা, ভাল লাগিছে। আৰু নয়ন, কেনেকুৱা লাগিছে আহি? মজা মানে আৰু কম কেনেকুৱা আৰু ভক্তি আৰু। তো সকলোৰে ভাল লাগি আছে। কামাখ্যা আহি আছোঁ প্ৰথমবাৰ, আমি 4জন ফ্ৰেণ্ড একেলগে আহি আছোঁ। ত' আপোনালোককো দেখাম, আৰু কামাখ্যা মন্দিৰৰ পূৰা ওপৰলৈকে যাওঁ, আৰু গৈ পাম একদম ওপৰত। আহিলোঁ বহুত দূৰ আহিলোঁ। বাপৰে চাওক, সেই কিমান তল, পুৰা ভাগৰ লাগি গৈছে। বলক ওপৰলৈ বলক, আহক। আৰু কামাখ্যা মন্দিৰৰে মূল গেট, আৰু মূল গেটৰ পৰা আমি এতিয়া গৈ আছোঁ ভিতৰলৈ, আৰু ভিতৰলৈ গৈ পোৱাৰ পিছত সম্পূৰ্ণ দৃশ্যখিনি আপোনালোকক দেখুৱাম। বলক। কামাখ্যা, আৰু আপোনালোকে নিশ্চয় আৱাজটো শুনিয়ে আছে। আমি কামাখ্যাৰ বৰ্তমান যিটো পুখুৰী আছে, সেই পুখুৰীটোৰ কাষতে উপস্থিত আছোঁ, আৰু পুখুৰীটোত এটা নতুন ছিষ্টেম কৰিছে। মই আজি ফাৰ্ষ্ট টাইম দেখিলোঁ এইটো। চ' আপোনালোকে চাব নেকি এবাৰ কি ছিষ্টেমটো? এয়া চাওক পুখুৰীটোত, আৰু এয়া আপোনালোকে নিশ্চয় কেমেৰাটো ফ'কাছ কৰিলে গম পাব, এয়া ৰেইনব' ওলাই আছে এইফালে ছাইডত। আপোনালোকে চালে নিশ্চয় গম পাব। তো আমি কামাখ্যা মন্দিৰৰ ওপৰলৈকে যাম, কামাখ্যা মন্দিৰৰ ভিতৰলৈকে যাম, আৰু কামাখ্যা মন্দিৰৰ সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাম। তো ভিতৰত নিশ্চয় কেমেৰা নিব নিদিয়ে, কিন্তু বাহিৰৰ সকলোবিলাক ভিউ পইণ্ট আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক। আৰু এইটো হ'ল কামাখ্যা মন্দিৰৰ লগতে লাগি থকা এটা শিলৰ গণেশৰ মূৰ্তি, আৰু লোকবিশ্বাস মতে এই মূৰ্তিটোত হেনো মুদ্ৰা এটা লগাই দিলে, মুদ্ৰাটো লাগি ধৰিলে এবাৰতে নিজৰ মনোকামনা পূৰণ হয়। চ' ময়ো গ'লোঁ, যিহেতু কামাখ্যাত আহিছোঁ, চ' ময়ো গ'লোঁ তাত এবাৰ মুদ্ৰাটো লগালোঁ আৰু লাগিলোঁ ভালদৰে। চ' ভাল লাগিল, চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰক।
বহুতখিনিয়ে ৰাতি হৈ গ'ল এতিয়া প্ৰায় ঘড়ীত 6:30 মান বাজিছে আৰু এই ৰাতি হৈ যোৱাৰ কাৰণে বহুত ক্ষমা বিচাৰিছোঁ আপোনালোকক আমি আচলতে ৰাতিপুৱাই অহা নাছিলোঁ এই লগৰ ল'ৰাৰ লগত অহা কথা আপোনালোকেতো গম পায় অকণমান দেৰি হ'বই ত' দেৰি হ'ল বহুতখিনি আমি তাত প্ৰায় 4-5 ঘণ্টামান লাইন কৰিব লগা হ'ল আৰু এতিয়া এইখিনিৰ কাষতে ৰখি আছোঁ নহ'লে একদম পোহৰ নপৰে আৰু পূৰা ক'লা হৈ যায় আৰু মোৰ লগত যোৱা ল'ৰাকেইটাৰো ভিউ লওঁ আপোনালোকে কেনেকুৱা লাগিছে কেঁচা লগা তেনেকুৱা ইয়াৰটো বহুত ভালে লাগিছে কিয় ফেচবুক লাইভ কৰাত ব্যস্ত কেনেকুৱা লাগিল আহি আৰু এইফালেও এজন আছে সিও কিবা ভিডিঅ' কৰি আছে নাজানো আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক এটা কৰিব আৰু যদি এইটো প্ৰথম ভিডিঅ' যিহেতু আপোনালোকে কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে আমাৰ মোৰ এই ভিডিঅ'টো সকলোৱে চাব পাৰে আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানে ধন্যবাদ বহুত ডেঞ্জাৰ আছিল চ' আজিলৈ ইমানে ধন্যবাদ জয় আই অসম